মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বৰ্তমান যাব ওলাইছোঁ মই মেডিকেল। দাদা এজনে ফোন কৰিছিলে, তেওঁ ককাক মেডিকেলত এডমিট আছে, তো ব্লাড লাগে বুলি কৈছে, ফোন কৰিছিলে। তো যাওঁ ব্লাডটো দিবলৈ। তো কি হয় কি নহয় চাই থাকক মোৰ লগত, আৰু মাজে মাজে দি থাকোঁ বাৰু, এনেকৈ দি থকা হয় মাজে সময়ে। এবাৰ লগাই মোৰ 9 বাৰ হ'ব ব্লাড দিয়া, মানে মই ভাবি থৈছোঁ যি নহওক যি হওক সেইটো একো টেনশ্যন ল'বলগীয়া নাই। 50 বাৰ ব্লাড দিমেই, মানে 50 টাইমছ ব্লাড দিমেই যেনেকৈ হ'লেও। তো ভিডিঅ'টো চাই থাকক, কেনেকৈ দিওঁ, কি কৰিব লাগিব, কি কি প্ৰচেছ থাকে। যিসকলে দিয়া দেখিছে বা দিছে তেওঁলোকেতো জানেই। চ' চাই থাকক ভিডিঅ'টো। আৰু দাদাজনক মই লোকেশ্যনটো পঠিয়াই দিলোঁ আমাৰ ঘৰৰ। তাৰপিছত তেওঁ আহি আছে, তাৰপিছত ওলাই যাম এতিয়া। 10-15 মিনিটমান লাগিব আহি পাওঁতে। তাৰপৰা ওলাই গৈ মেলি মেডিকেল যাওঁ, মানে অসম মেডিকেল কলেজ, তালৈ গৈ মেলি দিওঁগৈ। ঠিক আছে। ফাইনেলি গাছ আহি গ'ল দাদাজন। এতিয়া যাওঁ বৰ্তমান ওলাই মেলি গৈ মেলি di thong gõ đó wet cái লাগে ব্লাড দিব কইলে বহুত ভাল মই এবাৰ লগা 9 বাৰ হ'ব। ভাগ্য কথা হয়তো থাকিলে 15 দিন মান বেছি হ'ব। খালা চিষ্টিতে থাকিলে 10 দিন, মেডিকেলত থাকিলে 9 দিন নেকি, এমাহ পাৰ হৈ গ'ল। খালা ডেৰ মাহ থাকিছে। কিছুমান জন্ম হয়তো গুচি যায় ন। এই চিষ্টিত বাচি থাকিলে পইচা যোৱা তাৰপৰা চিষ্টি বা আশা মেডিকেল ৰেফাৰ কৰি দিলে নাই। কাৰণ আমিও ক'লো কেলা পাৰ ডে কেলা বেছি 15,000 টকা, তেতিয়াহ'লে 10,000 25,000 টকা, আকৌ দৰৱ চৰব এক্সট্ৰা কেলা ইমান টকা কেলা ধেমালি নেকি। হৈ গ'লো মেডিকেল, লওঁ ক'ভিড টেষ্টটো কৰি লওঁ, তাৰপৰা যাওঁ তালৈ। ইয়াত বোলে নহয়, ইয়াতেতো নৰ্মেলি এইটোৱে ব্লাড বেংকতে ব্লাড এই কি বুলি কয় টেষ্টটো কৰাব। যাওঁ তালৈ যাওঁ। বহুত দিনৰ পিছত আহিছোঁ ৰে। লাষ্ট মই হেৰিয়ত দিছিলোঁ আপোনাৰ শ্বিলং নেগৰিমছত দিছিলোঁ ডনেট, তাত কৰিছিলোঁ। আৰু বহুত দিনৰ পিছত মেডিকেলত ডনেট কৰিব আহিছোঁ।
কি হয় এতিয়া কিমান দেৰি লাগে বা মোৰ মতেতো 2 ঘণ্টামান লাগিব লাগে 2 ঘণ্টামানতো লাগিবই যিমান যি হ'লেও ইয়াত টেষ্টটো কৰিব লাগিব আকৌ ক'ত কৰিব দিছে ইয়াত টেষ্টটো কৰে ন কি কোভিড টেষ্ট কৰিম কোনো কোভিডৰ ভিতৰত প্ৰট'কল মনাই নাই নেকি টেষ্টটো কৰাই লওঁ भाई साहब कोविड टेस्ट हो गल रिजल्ट দিব 5-10 মিনিট মানৰ পিছত মানে ৰেপিড টেষ্টটো কৰাইছে ৰিজাল্টটো দিয়াৰ পিছত আকৌ ডক্টৰৰ ওচৰত যাব আছে ডক্টৰৰ ওচৰত গৈ মেলি আপোনালোকৰ ৱেইট চেট কিবা কিবি চেক কৰিব আৰু খাইছো নাই খোৱা শুইছো নাই হোৱা এইবোৰ চেক কৰিব চেক কৰাৰ পিছত আকৌ ৰখিব লাগিব ৰখি মেলি আকৌ মাতিব তাৰপিছত ব্লাডটো দিয়া হ'ব কেনেকৈ দিওঁ কি কৰোঁ আগতে দিছোঁ যদিও ভিডিঅ' কৰা নাছিলোঁ তো এবাৰ ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ যাতে আপোনালোকৰ সুবিধা হয় অলপ চাই থাকক মোৰ লগত 1 ঘণ্টামান ৰ'ব দিলে ৰ'লোঁ খাই বৈ আহিলোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ অকল চাহটো খাইছিলোঁ কিবা এটা পেটত ভৰাই আহিলোঁ এতিয়া চাওঁ আৰু কিমান দেৰি লাগে হ'বলৈ হৈছে কিজানি তাৰপৰা সোনকালে কাম ফেৰা কৰি আৰু যাওঁ ডিউটিলৈ যাব আছে অৱশ্যে মোক কৈ থৈ দি আছে বাৰু অলপ দেৰি হ'ব বুলি চাওঁ কিমান দেৰি হয় এতিয়া আৰু লাগিব চাগে মিনিমাম 1 ঘণ্টামান লাগিব এতিয়া ভিতৰত আহিলোঁ কম আছে কোম্পানীতে ডক্টৰক দেখুৱাই মেলি উইল চুইল জোখাব লাগিব তাৰপিছত সেইবোৰ কৰা পিছত চেক কৰাৰ পিছত যাম ভিতৰত ব্লাড দিবলৈ চাই থাকক মোৰ লগত এই ভিডিঅ'বোৰ আগৰ পুৰণা হয় ইয়াত এইটো ফেচবুকত দিছিলোঁ এই ভিডিঅ'টোকে পালোঁ তো এই ভিডিঅ'টোকে লগাই দিছোঁ যিহেতু এইবাৰ দিব যাওঁতে ফটো ভিডিঅ' একো কৰিব নোৱাৰিলোঁ ব্লাড দি আহি গ'লো আজিকালি বোলে ব্লাড দিয়াৰ সময়ত ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু আজিকালি মোবাইল এলাও নকৰে ব্লাড দি থকা সময়ত তো সেইকাৰণে ভিডিঅ' চিডিঅ' একো কৰিব নোৱাৰিলোঁ চাওঁ আগৰ ভিডিঅ' যদি আছে ব্লাড দিয়া তেতিয়াহ'লে মই দি দিম তো এতিয়া যাওঁ আহি পাইছোঁ জাষ্ট খোৱা বোৱাটো কি দেখাম নেদেখালোঁ সেইকাৰণে অলপ ভিডিঅ' কৰি লওঁ যিমানখিনি পাৰোঁ যিহেতু যোনটো মেইন ভিডিঅ' কম হৈছিলে সেইটোতো কৰিব নোৱাৰিলোৱে আৰু যাওঁ এতিয়া ডিউটিলৈ তো সময় 4টা বাজি গ'ল 4টা বাজিলে গৈ 1টা বজাৰ পৰা ডিউটি কৈ থোৱা আছিলে বাৰু যাওঁ এতিয়া ডিউটিলৈ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা কওঁ ৰক্তদান মহান কাম তো তেতিয়াহ'লে আজিলৈ বাই বাই টাটা গুড নাইট